ডিষ্ট্ৰিক্টৰ পৰা মানুহ আছে এতিয়া আপুনি লিখিত দি যোৱা নাই এইগিলা মই সুধিছোঁ এতিয়া মই কি ক'ম আপুনি কওক বোলে বাইদেউ ঘৰৰ পৰা হঠাৎ ফোন আহিল বাইদেউ সেইকাৰণে ব্লকত আহা বুলি কওক বাইদেউ কিবা মানে জইন কৰিছে নে কিবা নতুন কিবা হেৰি ব্লকত আহা বুলি কওক হাজোৰ ব্লকত নাম মানে যদি কি হ'ব এতিয়া তাকেতো আছিলোৱে অলপ দেৰি থকা হ'লে না কৈ দিয়ক বোলে ব্লকত বাইদেউ ব্লকত কিবা কাম আছে হঠাৎ গুচি গ'ল হঠাৎ আৰু লিখি চাই গুচি গ'ল কেমেৰাত ৰেকৰ্ড হৈ আছে মোবাইলটো লাউড স্পীকাৰত আছে কেমেৰাত উঠি আছোঁ ময়ো আইডিয়াখিনিও শুনিছে ব্লকত এতিয়া মইতো অলপ আগতে ওলাই আহিলোঁ আৰু কৈছোঁ মই সেইখিনি ইয়াতে আমাৰ সমাজৰ পৰা ৰাখি দিয়া টিচাৰৰ কাম কৰোঁ আপুনি মানে সমাজৰ পৰা ৰাখি দিছে কিমান দিয়ে পাৰিশ্ৰমিক আপোনাক কিমান দিয়ে চাহ পানী খাব অলপ দিয়ে কেইটা ক্লাছ কৰে মই 4-5টা যিকেইটা পাৰোঁ কৰি থাকোঁ ক্লাছ 1ৰ পৰা একবাৰ 5 আপুনি কিমানলৈকে পঢ়িছে আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ আপোনাৰ ঘৰ ক'ত আমাৰ এই স্থানৰ ইয়াতে আপুনি কি কি পঢ়ে সাবজেক্ট আমি পৰিৱেশ পঢ়াওঁ ইংৰাজী পঢ়াওঁ গণিত পঢ়াওঁ ইংৰাজী পঢ়ায় পঢ়াওঁ মই লওঁ ভাৱল কেইটা বাইদেউ ভাৱল কেইটা হা ভাৱল কেইটা 5টা কি কি এ ৱাই ই আই বাকী আপুনি ইংলিছ পঢ়াই বুলি কৈছে ইংলিছ পঢ়ালে আপুনি কাৰচিপ জানে না আপুনি তাৰমানে ইংলিছ কেনে পঢ়া তাৰমানে আমাৰ LP স্কুলৰ ল'ৰা ছোৱালীবিলাক তাৰমানে ABCD নাজানে আখৰবিলাক ABCD কাৰচিপটো জানে নাই এলফাবেটৰ যিটো কাৰচিপটো জানে না আপুনি এলফাবেট যিটো আপোনাৰ ABCD হয় কাৰচিপটো জানে না আপুনি কাৰচিপ লেটাৰ্ছত যি লিখিব জানে না জানো জানে আপুনি লিখি দিব পাৰিব সৰু হাতৰ ডাঙৰ হাতৰ পাৰিম সৰু হাতৰ ডাঙৰ হাতৰ বেলেগ এইটো কাৰচিপটো বেলেগ যিটো পকোৱা আখৰ সেইটো জানে না আপুনি পকোৱা হাতৰ জানো জানে আপুনি লিখি দিব পাৰিব পাৰিম আপোনাৰ এই ডিষ্ট্ৰিক্ট কি কামৰূপ কামৰূপ জিলা মহকুমা কি কামৰূপ জিলা মহকুমা গুৱাহাটী অসমৰ জিলা কেইখন আছে আগত 27খন আছিল এতিয়াবা কেইখন হ'ল কেইখন আছে এতিয়া আগত 26খন আছিল এতিয়া 27খন নেকি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কোন মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা বৰ্তমান কোন নৰেন্দ্ৰ মোদী নেকি অকল নৰেন্দ্ৰ মোদী নে বেলেগ আৰু আছে কিবা আমি আৰু সেইবিলাক নাজানো ইমান নাজানো ছাৰ মুখ্যমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী কোন ভালকৈ কওক নৰেন্দ্ৰ মোদী কোন হয়